নৱম শ্ৰেণীৰ বাবে কোণৰ সমদ্বিখণ্ডক অংকন। তাৰ কাৰণে আমি প্ৰথমতে এটা কোণ আঁকি লৈছোঁ। নাম A, B আৰু C দিয়া হ'ল। এই কোণটো সমানে দুভাগ কৰিব লাগে। দুভাগ কৰিবৰ কাৰণে প্ৰথমতে আমি ইয়াক কেন্দ্ৰ কৰি এটা বৃত্তৰ চাপ অংকন কৰিম। তো হৈ গ'ল চাপ। আকৌ আমি ইয়াৰ পৰা এটা চাপ আৰু একে ব্যাসাৰ্ধ, মানে পেঞ্চিল কম্পাছৰ পজিশ্যনটো সলনি কৰিব নালাগিব। ইয়াৰ পৰা আমি আন এটা চাপ মাৰিম। এই দুটা চাপে য'ত কটাকটি কৰিব, শীৰ্ষবিন্দুৰ পৰা আমি যদি এনেকৈ সংযোগ কৰি দিওঁ, তেতিয়াহ'লে এইটোৱে কোণ সমানে দুভাগ হৈ যাব। তো এয়াই আছিল কোণৰ সমদ্বিখণ্ডক অংকন ক্লাছ 9ৰ বাবে। ধন্যবাদ।